গুড মৰ্নিং আপোনালোক সকলোকে মোৰ এছকেডি শ্ৰুতি ডেকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই শ্ৰুতি স্মিতা ডেকা। আজি মোৰ স্বৰচিত কবিতা এটা লৈ আহিছোঁ। কবিতাৰ শিৰোনাম ক্লাব হাউচৰ মৰমলগ ল'ৰাজন। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি বেছি ভাল লাগে তেতিয়াহ'লে আপুনিও আপোনাৰ আপোনজনলৈ শ্বেয়াৰ কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্লাব হাউচৰ মৰমলগা ল'ৰাজন। ঐ ল'ৰা শুনা, তোমাক বহুত ভাল লাগেও, কিন্তু কেনেকৈ কওঁ ভাবি পোৱা নাই। মই ক'লে কিজানি তুমি আঁতৰিয়ে যোৱা, কিন্তু কি জানা, তোমাক প্ৰথম লগ পোৱাৰ দিনা যেতিয়া তুমি মোৰ নাম লৈ মোক মাতি কৈছিলা, হেল্ল' মিছ, ক'ত ঘৰ তোমাৰ? মই মোৰ পৰিচয় দিয়াৰ পাছত মোক যে তুমি কৈছিলা তোমাক ফ'ল' কৰিছোঁ, যদি বেয়া নোপোৱা বেকটো কৰি দিবা। সেইদিনা এনেকুৱা লাগিছিল যেন তোমাৰ হৃদয়ত সোমোৱা দুৱাৰখন যেন তুমি অকণমান সময়ৰ কাৰণে খুলি দিছিলা আৰু মই সোমাই পৰিছিলোঁ। ইছ, কি যে মোৰ পাগল মন। আৰু তোমাক ফ'ল' বেক কৰি সেইদিনাৰ পৰাই তোমাক সদায় ফ'ল' কৰোঁ। তুমি কোনটো ৰুমত থাকা, কি কথা পাতা সকলো চাওঁ। মানে তোমাৰ বডিগাৰ্ড হৈ পৰিলোঁ তুমি নজনাকৈ। কিন্তু তুমিতো একোৱেই নাজানা। জানিবাই বা কেনেকৈ? কিন্তু সঁচাকৈ বহুত ভাল পাই পেলাইছোঁ তোমাক। তুমি নুসুধিবা কিমান ভাল পাওঁ তোমাক। যদি পাৰা এবাৰ মোৰ প্ৰফাইলটো খুচৰি চাবা, ক'ৰবাত নহয় ক'ৰবাত তোমাৰ নামটো দেখিবা। তুমি নুসুধিবা কিয় ভাল পাওঁ তোমাক, মাথো এদিন মোক ৱেভ পঠিয়াই কথা পাতি চাবা, তেতিয়া তুমি সকলো কথাই বুজি পাবা। মাথো মই ৰৈ থাকিম। কিন্তু মনত ৰাখিবা বহুত ভাল পাই পেলাইছোঁ তোমাক। তোমাকেই কৈছোঁ পাগলটো।